হ্যাঁ 1000 পয়সা দিয়ে পতাকা লো বাপ্পা 1000 পয়সা চিনি পোৱা না হাই হেল্ল' ফেমিলি গুড ইভিনিং ইণ্টৰটো দি লৈছোঁ হিৰকজ্যোতি আছাম ভিলেজ ফ'ল' কৰিলে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু চেনেলটোত যদি আপোনালোকে নতুন আহিছে বা নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই দিয়া ভিডিঅ'বোৰ যদি আপোনালোকে চাই তাকে আশা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব নিশ্চয় ঠিক আছে আজি বহুদিনৰ মূৰত মোৰ গাটো ইমান ভাল নহয় সৰুকৈ ভ্লগ এটা বনাই আপলোড কৰিম বুলি ভাবিছোঁ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভ্লগটো মানে মইনাক মই স্কুলৰ পৰা ল'ব আহিছোঁ তাৰ বিষয়তে হ'ল ভ্লগটো গাঁৱলীয়া পৰিৱেশৰ গাঁৱত স্কুলত দিছোঁ ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ক'ত দিছিলে কি খুৱাইছে আজি স্কুলত আজি ভাত খুৱাইছে নেকি কিহঁতি কি কৰা আৰু কি কৰা হা কি কৰা আৰু কি লগত দিছে দালিৰ লগত ডিমা কি দিছে পিলু পিলু আলু টুকুৰা কিনো পিলু পিলু আলু টুকুৰা দিছে হয় তই কি কৰা পানী খোৱা নেকি তুই কি করলি বেগখান বেলেগক দি আমারা বিচারি আছিলি না কত আছে আমারা নাই তো কি করলি ইমান দেরি দমকলত চ বিরাট দুস্তুই সোনকালে আহিব লাগে ঘৰত ভোক লগা নাই নালাগে খোৱাকতো মোৰ ঘৰত জকায়ো নাই ঘৰত আজি মায়েও নাই আজি কি কাম কৰিব দিলে স্কুলত আজিকালি কাম কৰিব দিব লাগে তো কাম কৰিব লাগে কি কাম কৰিব দিব তোমাক কি পতকা পুতপা দিছে অ ক'ত আছে পতকা পতকা কিয় উৎপা দিছে 13 তাৰিখে আৰু 15 তাৰিখে পতকা উৎপা দিছে কিয় উৎপা দিছে হা 1000 পইচা দি পতকা লো বাপ্পা 1000 পইচা চিনি পোৱা না পতকা কিয় উৰাব দিছে তোহাক 15 আগষ্টৰ কাৰণে আৰু কেই তাৰিখে উৰাব দিছে ঘৰত তাই এইটা আৰু কাই 18 তাৰিখে পতকা উৰা হা 13 তাৰিখ আৰু 14 তাৰিখ ঘৰত উৰাব দিছে 13 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত পতকা উৰাব দিছে ঘৰত হয় কাই কৈছে ছাৰে কৈছে না ক'ত যোৱা হা দোকান দেখাৰ লগে লগে দোকানত সোমালি না ঘৰত যে ভাতে খাবি আৰু চা আমি হ'লে মিঠাই চিঠাই নাখাওঁ ভাল মানুহ না অ ভাত খুৱাইছে নেকি তহঁতে কিহেদি খুৱাইছে ডিমা দি খুৱাইছে হাই হেল্ল' কৈছে আমাৰ ৰাস্তা বাপ্পা একজাক বৰষুণ দিলে আৰু ৰাস্তাতে ওলা সময় বহুত অসুবিধা এইফালে ট্ৰেক্টৰ আহে এইফালে গৰু আহে ইফালে বৰষুণ দিয়ে আৰু ইফালে বাঁহৰ তল এনেকুৱা ৰাস্তা আৰু কি কৰিম উপায় নাই বল কি হৈছে তেজ নাই ওলোৱা তেজ কিবা হৈছে বেছিকৈ মিঠা খাই থকাৰ কাৰণে হয় সেনেকৈ অঁ জিভাত কামুৰি পাইছা কিবা খাব মন গৈছিল ভাই হাই হেল্ল' ফেমিলি বাৰিষাৰ বতৰ মানুহবিলাক মাটি ৰুবই পৰা নাই একজাপৰ বৰষুণ দিলে 2 দিন বৰষুণ নাহে এদিন বৰষুণ দিলে 4 দিন নাহে এনেকুৱাকৈ হৈ আছে আৰু বতৰৰ বৰ্তমান পানী বহুত অসুবিধাত পেলাইছে মানুহবিলাকক
এইবিলাক যোৱা ৰাতি পানী পৰাৰ কাৰণে অলপ অলপ পানী আছে আৰু ৰাস্তাটো নাচাই কিয় আমাৰ এনেকৈ বাঁহৰ তলে 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 ৰাস্তাটো যাই থাকিব লাগিব আৰু ইমান বেয়া ঠিক আছে আমাৰে ৰাস্তা এনেকুৱা বেলেগৰ নহয় নেকি নাজানো ঠিক আছে উপায়তো নাই যাবতো লাগিবই ঘৰত এইগিলা পথাৰত মাটি ৰুই আছে বতৰটো আজি ধুনীয়া চাহ আৰু বিহুবিলাকো ধুনীয়া হ'ব কিজানি প্ৰায় পথাৰ ভৰ্তি হ'ল এই সন্মুখত আমাৰ সন্মুখত এখন বহুত ডাঙৰ পথাৰ আৰু পথাৰৰ মাজত পিতৰ মাজদি এখন আছে ৰাস্তা তাৰপিছত একেবাৰে চিধাকৈ চলে আপোনালোকে মোক মোৰ ভিউত দেখাব পাৰ্বতী পাহাৰ এইখন হৈছে পাৰ্বতী পাহাৰ অলপমান জুম কৰি দেখালোঁ এইখন হৈছে পাৰ্বতী পাহাৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ আগতে মোৰ ঘৰটো আপোনালোককো দেখুৱালোঁ আজি মোৰ আৰু কেতিয়াবা দেখাম আপোনালোকক পিকত উঠিম আমাৰ সন্মুখৰ পৰাই পিক বহুত ডাঙৰ এৰিয়া পাহাৰত উঠিব নে পাহাৰত উঠিম ৰ'বা একদিন আৰু আমাৰ গৰুবিলাক যিহেতুকে সদায় পিতত খাই সেয়েহে পিতত ৰাস্তাবিলাক মৰিছে ৰাস্তা মানে পথাৰত গৰু নিয়া পিতত উঠাই দিয়া ৰাস্তাবিলাক মৰিছে সেইকাৰণে ৰাস্তাতে আজি গৰুবিলাক বান্ধি ৰাখিব লগা হৈছে আৰু এনেকৈ এইবাৰ আমি প্ৰায় গৰুবিলাক ৰাখিবৰ কাৰণে ঘাঁহ কাট পেলাব পিতত যায় যে ঘাঁহৰ একচুৱেলি অসুবিধা নাই কিন্তু আমাৰ গৰু ৰখা কষ্ট কাটি খুৱাব লাগিব গোটেই সদায় এনেকৈ মানে গৰুবিলাক ৰখা হৈছে তাৰপিছত প্ৰায় মোটামুটি পথাৰখন ভৰিলে নায়ে আৰু জেগা নায়ে খালী জেগা অলপ অলপ আছে কিছু কিছু কাৰোবাৰ কুঠি আছে এইখিনি আৰু গৰুবিলাক এনেকৈ ৰখা হৈছে ঠিক আছে ফাইনেলি ঘৰ আহিলোঁ মোৰ গাটো আজি ইমান ভাল নহয় ভিডিঅ'টো বনাব ইচ্ছা নাছিল তথাপিও অলপমান বনালোঁ আৰু বহুত দিন ভিডিঅ' আপলোড কৰা নাই বা ব্লগ বনোৱা নাই সেইকাৰণে ব্লগ এটা বনাম বুলি ভাবিছোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু শেষত আৰু ইণ্টাৰভিউ দিব বিচাৰিছোঁ হিৰ'জ্যোতি SMS ভিলেজ ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো সকলোকে চাব বুলি আশা কৰিছোঁ আৰু চেনেলটোত যদি আপোনালোকে নতুন আহিছে বা নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ৰাখিছোঁ